हेलो दोस्तों वेलकम टू माय चैनल। तो बहुत दिन धरी মানে মোৰ ভিডিঅ' দিয়া হোৱা নাই কাৰণ মানে কোথাও ফুৰিব যোৱা নাই আৰু কি ভিডিঅ' দিম মানে ভাবি পোৱা নাই ক চ' এইকাৰণে মোৰো বেয়া লাগি আছিল। চ' এতিয়াৰ পৰা মানে চেষ্টা কৰিম যাতে মানে ভিডিঅ'বোৰ দি থাকিব পাৰোঁ। চ' ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আজি হ'ল সৰস্বতী পূজাৰ মানে প্ৰত্যেকবাৰ স্কুলতে পুজিব যাওঁ। চ' এইবাৰো মানে স্কুলতে পুজিম। মানে কলেজত বহুত ভিৰ হয় কাৰণে কলেজত নাযাওঁ আৰু কলেজত মানে ইমান এটা ভাল নালাগে আৰু যিটো মানে স্কুলত ভাল লাগে। স্কুলৰ মানে মজাটোও বেলেগ আৰু চ' সেইকাৰণে এতিয়া স্কুলত যাওঁ ব'লক। তো গা পা ধুই পূৰা ৰেডি হৈ গৈছোঁ, এতিয়া ব'লক স্কুললৈ যাওঁ। তো এই স্কুলখনতে আমি আগতে পঢ়িছিলোঁ। চ' এতিয়া এই স্কুলতে মানে প্ৰত্যেকবাৰ আমি স্কুলতে পুজিব আহোঁ। তো এতিয়াও মানে পুষ্পাঞ্জলি আৰম্ভ হ'বলৈ অলপ দেৰি আছে, সেইকাৰণে আমি এতিয়া মানে বৈতামাৰীত যাওঁ। মানে এটা বন্ধুৰ তাত মানে সেই কলেজত পঢ়ে বৈতামাৰীত। চ' তাতে এবাৰ ঘূৰি আহোঁ আমি। তো এতিয়া বৈতামাৰীত আহি পালোঁ, এতিয়া কলেজৰ ফালে যাওঁ। আমাৰ স্কুল আছে ভাবিব আমাৰ স্কুল চাইডে বেলেগত ক'ত हरियाली बिल्ली को वीडियो कराचোন। हरियाली यहाँ पे सब हरियाली हरियाली है। কলেজত আহি মানে পূৰা ফটোশ্বুট চলি আছে। এয়া চাওক আমাৰ কেমেৰামেন জ্যোতি। তো বহুত সময় হৈ গ'ল ইয়াত, এতিয়া সোনকালে স্কুলত যাব লাগে। মানে পুষ্পাঞ্জলি আৰম্ভ নহ'লেই হয়। আমাৰ মানে দিনে বেয়া আৰু কি অলপ 5 মিনিট আগত আহিলে আমি মানে পুষ্পাঞ্জলি দিব পাৰোঁ, কিন্তু এতিয়া শেষ হৈ গ'ল, উপায় নাই। এতিয়া সেৱাকাৰী ফটা পিন্ধি এতিয়া ফুৰিবলৈ যাওঁ। তো এতিয়া আমি স্কুলৰ পৰা গৈ আছোঁ। এতিয়া আমি চাহ বাগান মানে তাত অলপ ফটো উঠি তাৰপিছত আমি কলেজত যাম। তো আহি পাই গ'লোঁ আমি চাহ বাগান। তো এতিয়া অলপ ভাল লোকেশ্যন এটা চাই তাত ফটো উঠি কলেজত যাওঁ। হেল্ল' গাইজ, তো বহুত সময় পিছত আমি এতিয়া আহি পাইছোঁ চাহ বাগান। জয়া চাওক দুটা কেমেৰা, এটা কেনন এটা নিকন। মানে বহুত সময় আমি তাতে বাৰ চালোঁ। অলপ মানে নোকোৱাকৈ বেলেগ এটা কলেজত গৈছিল। চ' এতিয়াহে আমি আহি পালোঁ। সেইফালে চাওক ফটোশ্বুট। তো এতিয়া আমি অলপ ফটোশ্বুট কৰি অলপ সময় পিছত গৈ আছোঁ কলেজত। চ' এয়া চাওক আমাৰ জান্দা কেমেৰামেন দিব। তো চাহ বাগানৰ পৰা এতিয়া আমি আহিছোঁ কলেজ। মানে কলেজ আহি গম পালোঁ যে এতিয়া মানে CM আহিব বুলি, মানে আগতে গমেই পোৱা নাই। চ' এতিয়া কলেজত আহিয়ে গম পালোঁ। তো এতিয়া সোমাই চাওঁ কি বা প্ৰগ্ৰাম আছে। তো কলেজত সোমাই পৰিলোঁ। তো চাব পাৰে কিমান ভিৰ, মানে চাৰিওফালে পূৰা ভিৰ, মানে যেনিবা কিবা মেলা লাগি আছে। ভিতৰততো আৰু কলেজৰ ভিতৰত আৰু ভিৰ আছে। মানে বাহিৰত ভিতৰত মিলি টোটেল মানে বহুত মানুহ হৈছে আজি কলেজত। তো কলেজৰ ভিতৰত সোমাই পৰিলোঁ। এতিয়া চাব পাৰে কিমান ধুনীয়াকৈ মানে সজাইছে পেণ্ডেলটো। মানে ইয়াত এটা আৰু পিছফালে আৰু এটা হয়। ভিতৰতো মানে পূৰা মানুহ, আৰু সিপাৰে গ'লে আৰু দেখাই আছোঁ যে কলেজত তামাম মানুহ হৈছে। তো এতিয়া আমি কমাৰ্চ ব্লকত আহি পৰিছোঁ। ইফালে চাব পাৰে কিমান ভিৰ। মানে কলেজত দুটা পূজা হয়, মানে সেইফালে এটা দেখালোঁ আৰু এইফালে এইটো এটা। তো ইয়াত বহুত সময় জিৰোৱা হ'ল, এতিয়া মানে যাব লাগে। মানে ভোক লাগি আছে, বহুত সময় ধৰি একো খোৱা নাই। চ' মানে এটা বন্ধুৱে তাৰ মানে স্কুলত যাব গৈছে, ওচৰতে স্কুল, তাত অলপ প্ৰসাদ খাই তাৰপিছত আমি ঘৰলৈ যাওঁ। তো এতিয়াও মানে CM আহি পোৱা নাই। চ' আমি বেছি সময় নাথাকোঁ আৰু মানে ঘৰতে যাওঁ। এতিয়া ঘৰত মানে খাই যাওঁ আৰু বহুত ভোক লাগি আছে।
তো আহিলোঁ এতিয়া বন্ধুজনে মানে আগতে যিটো স্কুলত পঢ়িছিল সেইটো স্কুলত। তো এতিয়া ইয়াৰ পৰা অলপ প্ৰসাদ খাই ঘৰত যাম। তো ইফালে স্কুলৰ প্ৰজেক্টবিলাক বহুত মানে ধুনীয়াকৈ সজাই থৈ দিছে, বহুত ধুনীয়া লাগিছে চাই। তো এইটো হয় সেই স্কুলখনৰ পেণ্ডেলটো, বহুত ধুনীয়াকৈ সজাইছে। তো তাৰ পৰা আহি এতিয়া আমাৰ স্কুল পালোঁ আৰু আমাৰ স্কুলত এবাৰ প্ৰসাদ খাই তাৰপিছত আমি ঘৰত যাম। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰিব নাপাহৰিব।